इंडिया को टाटा ने खरीद लिया है 18,000 करोड़ रुपए में। ये खबर इसलिए भी बड़ी है I know Ratan Tata. Take for a moment what he's doing in India. Yeah. The award can't be given to 20,000 people. I accept this on their behalf. Oh yeah. How many times? Seriously, 4 times. Can you tell? Ratan Tata. People throw stones at you, take them and make a monument. এইখাৰ কথা কৈছিলে সনম ধন্য মুনিখী ৰতন টাটাই। ৰতন টাটাৰ জীৱন সম্পৰ্কে আপোনালোকক আজি মই জনোৱাৰ প্ৰয়াস কৰিম, যিটো প্ৰতিগৰাকী ভাৰতীয়ৰ লগতে প্ৰতিজন নৱপ্ৰজন্মৰ ৰতন টাটাৰ জীৱনী সম্পৰ্কে জ্ঞাত হয়। কাৰণ মই এনেকুৱা এখন ভাৰতৰ স্বপ্ন দেখোঁ যিখন ভাৰতত এণ্টাৰপ্ৰেনাৰশ্বিপে শীৰ্ষতম চূড়া পায়। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমতে জানিব লাগিব এণ্টাৰপ্ৰেনাৰশ্বিপ কি হয়। এণ্টাৰপ্ৰেনাৰশ্বিপ মানে হৈছে সৰু উদ্যোগ এটাক বৃহৎ উদ্যোগলৈ পৰিৱৰ্তন কৰা সেই একোজন ব্যক্তি যাক আমি বিজনেছমেন বুলি কওঁ। এজন এণ্টাৰপ্ৰেনাৰশ্বিপ, এজন বিজনেছমেন, এজন ইনভেষ্টৰ, এজন ফিলান্থ্ৰপিষ্ট হৈছে ৰতন টাটা। 1937 চনৰ 28 ডিচেম্বৰত গুজৰাটৰ চুৰাট চহৰত তেখেতৰ জন্ম হৈছিলে। তেখেতৰ পিতৃৰ নাম আছিলে নবল টাটা আৰু মাতৃৰ নাম আছিলে সোনু টাটা। জামছেদজী টাটা আছিলে টাটা গ্ৰুপ অফ কোম্পানীজৰ ফাউণ্ডাৰ। তেখেতৰ জামছেদজী টাটাৰ কনিষ্ঠতম পুত্ৰ ৰতনজী টাটাই নবল টাটাক এডপ্ট কৰি লৈছিলে। তেখেতৰ ভাতৃৰ নাম আছিলে জেমি আৰু তেখেতৰ ষ্টেপ ব্ৰাদাৰৰ নাম আছিলে নোৱেল টাটা। আটাইকেইজনকে ডাঙৰ দীঘল কৰিছিলে তেখেতৰ আইতাক নৱাজ বাই টাটাই। এতিয়া আহক আমি তেখেতৰ শিক্ষা গ্ৰহণৰ পৰ্বতলৈ আগবাঢ়োঁ। তেখেতৰ শিক্ষা হৈছিলে মুম্বাই চহৰত থকা কেম্পিয়ন স্কুলত, তাৰপিছতে কেথেড্ৰেল স্কুল, জন কেনন স্কুলত। পিছত তেখেতে আমেৰিকা গুচি গ'ল। আমেৰিকাৰ কেলিফৰ্ণিয়াত থকা কৰ্ণেল ইউনিভাৰ্চিটিৰ পৰা তেখেতে BSc ইন আৰ্কিটেকচাৰ বিভাগত তেখেতে ডিগ্ৰী গ্ৰহণ কৰে আৰু 1975 চনত তেখেতে এডভান্স মেনেজমেণ্ট প্ৰগ্ৰেমৰ ওপৰত তেখেতে পুনৰাই আৰু এটা ডিগ্ৰী গ্ৰহণ কৰে। 1962 চনত ৰতন টাটা JRD টাটাই আমেৰিকাৰ পৰা মাতি পঠায় আৰু তেখেতে ইণ্ডিয়ালৈ আহে। এতিয়া তেখেতৰ কৰ্মজীৱনীলৈ আহোঁ। কৰ্মজীৱনীৰ প্ৰথম চাত তেখেতে বিশ্ববিখ্যাত IBM ছফ্টৱেৰ কোম্পানীয়ে তেওঁক জব অফাৰ কৰিছিলে। আনকি 15 দিন ৰতন টাটাই সেই তাত জবো কৰিছিলে, কিন্তু পিছত তেখেতে সেই জবটো এৰি পেলাই JRD টাটাই তেখেতক দিয়া দায়িত্বৰ ওপৰত তেখেতে মনোনিৱেশ কৰিলে। বহুকেইটা টাটা কোম্পানীজৰ বহুকেইটা কোম্পানী সেই সময়ত ঘাটিত চলি আছিলে আৰু ঘাটিত চলি থকা সেই কোম্পানীবোৰক ৰতন টাটাক দায়িত্ব দিয়া হ'ল প্ৰফিটলৈ কেনেদৰে উঠাই আনিব পাৰে, আৰু সেইটোৱে কাম কৰিলে ৰতন টাটাই। প্ৰতিটো ঘাটিত চলি থকা কোম্পানীকে ৰতন টাটাই প্ৰফিটেবল বিজনেছলৈ তেখেতে ৰূপান্তৰিত কৰিলে। এই JRD টাটাই প্ৰসন্ন হৈছিলে। JRD টাটাই নেলকো কোম্পানী হেণ্ড অভাৰ কৰে। সেই সময়ত নেলকো কোম্পানী যথেষ্ট ঘাটিত চলি আছিলে। নেলকো কোম্পানীত তেখেতে ইনোভেশ্যনৰ মাধ্যমেৰে নেলকো কোম্পানীৰ 2% ৰেভিনিউ থকা কোম্পানী এটাক 20% তেখেতে উঠাই আনিলে। আৰু তাৰপিছত ৰতন টাটাই এটা ইণ্টাৰভিউত কৈছিলে যে তেখেতক ইমান মুখা লছত চলি থকা কোম্পানী আছিলে, সেই লছত চলা কোম্পানীবোৰে তেওঁক এপ্ৰ'চ কৰিছিলে যাতে তেখেতে সেই কোম্পানীবোৰক লাভান্বিত কৰিব পাৰে। তাৰপিছতে 1971 চনত নেলকোৰ ডিৰেক্টৰ ইন চিফ পদবীত তেখেতক পদাঙ্কৃত কৰা হৈছিলে আৰু 1991 চনত JRD টাটাই বাকী সকলো বয়সস্থ উপযুক্ত চেয়াৰমেন থকাৰ পিছতো ৰতন টাটাৰ নিজৰ কৰ্মোদ্যমৰ কাৰণে আৰু কৰ্মপটুতাৰ কাৰণে তেখেতক টাটা গ্ৰুপ অফ কোম্পানীজৰ তেখেতক চেয়াৰমেন হিচাপে ঘোষণা কৰিছিল। যোৱা 1991 চনৰ পৰা 2012 চনলৈকে মোটামুটি এই 21 বছৰ কালত টাটা গ্ৰুপ অফ কোম্পানীজক তেখেতে সফলতাৰ শীৰ্ষচূড়াত লৈ গৈছিলে, যাৰ ৰেভিনিউ 40 গুণলৈকে তেখেতে বৃদ্ধি কৰিছিলে আৰু যাৰ প্ৰফিট তেওঁ 50 গুণে বৃদ্ধি কৰিবলৈ সক্ষম হৈছিলে। পিছতে টাটা টিয়ে টেটলি বুলি যিটো ইউকেৰ কোম্পানী আছিলে, যিটো ছেকেণ্ড হাইয়েষ্ট চেলিং মেনুফেকচাৰাৰ আৰু ডিষ্ট্ৰিবিউটৰ আছিলে ইউকেত, সেই কোম্পানীটোক কিনি পেলালে আৰু টাটাই কিনি পেলালে ফৰ্ডৰ দুটাকৈ কোম্পানী জাগুৱাৰ আৰু লেণ্ড ৰ'ভাৰ, আৰু তাৰপিছত টাটা ষ্টীলে কিনি পেলালে কোৰাছ নামৰ কোম্পানীটোক। জামছেদজী টাটাই জামছেদপুৰৰ যিটো সকলোৱে জানে জামছেদপুৰৰ ষ্টীল ইণ্ডাষ্ট্ৰীৰ কথা। ষ্টীল হৈছে আইৰণ আৰু কাৰ্বনৰ সংমিশ্ৰণৰ হোৱা এটা এলয়ৰ যাক আমি ষ্টীল বুলি কওঁ, যি অতিকে শক্তিশালী হয় আৰু মজবুত হয়।
জামছেদজী টাটাই টাটা ষ্টীলৰ সম্পূৰ্ণ দায়িত্ব আৰু ৰতন টাটাই সেই টাটা ষ্টীলক উন্নত পৰ্যায়লৈ লৈ গ'ল। আজি UK আৰু US টাটা ষ্টীলে নিজৰ সাম্ৰাজ্য গঢ়ি তুলিছে। তাৰ মাজতে এটা কাহিনী কওঁ। 1998 চনত ৰতন টাটাই ইণ্ডিকা নামৰ এখন গাড়ী উলিয়ায়। সকলোৱে জানে ইণ্ডিকা গাড়ীৰ কথা। আৰু ইণ্ডিকা গাড়ীখনে প্ৰথম অৱস্থাত কোম্পানীৰ লছত সন্মুখীন হ'বলগীয়া হৈছিলে। তেতিয়া ৰতন টাটাই সিদ্ধান্ত লৈ পেলাইছিল যে তেওঁ টাটা কোম্পানীক বিক্ৰী কৰি পেলাব। সেই উদ্দেশ্যে তেখেতে আমেৰিকাৰ উইলফোৰ্ড, সেই সময়ৰ যিটো ফোৰ্ড কোম্পানী আছিলে, এপ্ৰ'চ কৰিছিলে আৰু কৈছিলে কোম্পানীটো কিনি ল'বৰ কাৰণে। উইলফোৰ্ডে তেখেতক ঠাট্টা কৰিছিলে যে কৈছিলে যদি গাড়ী বনাবই নাজানে গাড়ী বনাই কিয়, ইনভেষ্ট কৰে কিয়। আৰু এই কথাটোতে ৰতন টাটাই যথেষ্ট আঘাত পাইছিলে। চুপচাপ তেওঁ সেই বিজনেছ মিটিঙৰ পৰা ইণ্ডিয়ালৈ গুচি আহিলে আৰু এনেকুৱা মনোনিৱেশ কৰিলে টাটা মটৰ্ছৰ ওপৰত যে 2008 চন ফোৰ্ড কোম্পানী যেতিয়া দেউলীয়া হৈছিলে তেতিয়া ৰতন টাটাক উইলফোৰ্ডে এপ্ৰ'চ কৰিছিলে যে উল্টাকৈ ৰতন টাটাইহে এতিয়া ফোৰ্ড কোম্পানী কিনিব লাগে। আৰু ৰতন টাটাই ফোৰ্ড কোম্পানীৰ জাগুৱাৰ আৰু লেণ্ড ৰ'ভাৰ এই দুটা কোম্পানী কিনি লৈছিলে। আৰু তেতিয়া উইলফোৰ্ডে কৈছিলে যে তেখেত পদৰ পৰা ৰক্ষা কৰিছিলে। এয়া আছিলে ৰতন টাটা। ছাকচেছ ইজ দ্য বেষ্ট ৰিভেঞ্জ বুলি কয় ন, তো সেইটোৱে কথা। ৰতন টাটাই যেতিয়া টাটা গ্ৰুপ অফ কোম্পানীজৰ চেয়াৰমেন হিচাপে ঘোষণা কৰিছিলে, তেখেতে কোড অফ কণ্ডাক্ট বুলি পেলাই কিছুমান নিয়ম উলিয়াইছিলে। তাৰ ভিতৰত আছিলে ইণ্টিগ্ৰিটি, এক্সিলেঞ্চ, আণ্ডাৰষ্টেণ্ডিং, ইকুৱালিটি আৰু ৰেছপনচিবিলিটি। সমস্ত বিষয়ববীয়াক এই কথাষাৰ কৈছিলে যে মই নিজৰ কোম্পানীত এজন সৰু কৰ্মচাৰীয়ে হওক, এজন ডাঙৰ বিষয়ববীয়াই হওক, মোৰ কাৰণে সকলো সমান। তেতিয়া ডাঙৰ বিষয়ববীয়াবিলাকে তেওঁক বিৰোধিতা কৰিছিলে এই সিদ্ধান্তৰ, কিন্তু পিছত মানি লৈছিলে আৰু যাৰ সুফল আজি সকলোৱে দেখিব পাইছে। আজি ৰাস্তাৰে গৈ থকা 90% ট্ৰাকেই হৈছে টাটাৰ। JRT টাটা তেখেত আছিল ইণ্ডিয়াৰ প্ৰথম পাইলট আছিলে আৰু তেওঁলোকৰ নিজস্ব এয়াৰলাইন্স আছিলে টাটা এয়াৰলাইন্স, যিটো পিছত এয়াৰ ইণ্ডিয়া নামেৰে নামাংকৃত কৰা হৈছিলে। টাটা গ্ৰুপৰে অংশীদাৰ আছিলে তাজ হোটেল। 9/11ৰ কথা সকলোৱে গম পায়। পাকিস্তানৰ দ্বাৰা পৰিচালিত সন্ত্ৰাসবাদী কাছবই সেই তাজ হোটেলতে বাহৰ পাতি গুলীয়াগুলি কৰিছিলে আৰু যথেষ্ট সংখ্যক মানুহ মাৰিছিলে। সেই সময়ত হাহাকাৰ লাগি গৈছিলে কেওফালে, কিন্তু ৰতন টাটা বিব্ৰত হোৱা নাছিলে। তেখেতে 28 দিনৰ ভিতৰত তাৰ যিমান কৰ্মচাৰী আছিলে আৰু বাহিৰত আনকি যিখিনি ফেৰীৱালা ৰিক্সাৱালা আছিলে এই সময়ত সেই দুৰ্ঘটনাত তেওঁলোকে প্ৰাণ হেৰুৱাইছিলে বা চিৰদিনৰ কাৰণে পংগুত্বক ক্ষতিপূৰণ তেখেতে দিছিলে। প্ৰতিজন কৰ্মচাৰীৰ দৰমহা দিছিলে গোটেই জীৱনভৰৰ কাৰণে। বহু বছৰ পিছত ক'ৰবাত কেইজনমান ব্যক্তিকে ক্ষতিপূৰণ দিবৰ কাৰণে সক্ষম হৈছিলে। 28 ডিচেম্বৰ 2022 চনত ৰতন টাটাই ৰিভলিউচনাৰী টাটা নেনো মাৰ্কেটত উলিয়াই দিয়ে। টাটা নেনো ওলোৱাৰ লগে লগে খনকনি আহি যায়। 1 লাখ টকাত এখন 4-চকীয়া গাড়ী, কিন্তু সেইটোৱেতো হ'ল ৰতন টাটাই। পিছত টাটা নেনো প্ৰজেক্টটো ফেইলৰ হৈছিলে। তাৰ কাৰণ এইটোৱে আছিলে যে সকলোৱে ভাবিছিলে যে 1 লাখ টকাত এখন মিডল ক্লাছ ফেমিলি গাড়ী এখন, কিন্তু ৰতন টাটা থমকি নৰ'ল। তাৰ পিছত এখনৰ পিছত এখন, এখনৰ পিছত এখন নতুন নতুন মডেলৰ গাড়ী উলিয়াই গৈয়ে থাকিলে। 70 বছৰত তেখেতে চাইৰাছ মিস্ত্ৰীক তেখেতে টাটা গ্ৰুপ অফ কোম্পানীজৰ চেয়াৰমেন হিচাপে ঘোষণা কৰিলে আৰু 2017 চনত নটৰাজন চন্দ্ৰশেখৰণক তেখেতে চেয়াৰমেন হিচাপে ঘোষণা কৰে। টাটা গ্ৰুপ অফ কোম্পানীজৰ এটাই কথা, যি যোগ্য সিয়ে ভোগ্য। এতিয়া ৰতন টাটাৰ বিবাহৰ দিশটোলৈ আহোঁ। ৰতন টাটাই এটা ইণ্টাৰভিউত কৈছিলে যে তেখেতৰ ছোৱালীৰ সৈতে বিয়া হওঁ অৱস্থাত বিয়া ভাঙিছিলে তেখেতৰ। তেখেতে যেতিয়া US পঢ়ি আছিলে তাৰ এজনী সুন্দৰী ৰমণীৰ প্ৰেমত পৰিছিলে ৰতন টাটাজী আৰু তেখেতৰ সৈতে সুদীৰ্ঘ দিন ৰিলেশ্যনশ্বিপত থকাৰ পিছত 1962 চনত যেতিয়া তেওঁলোকৰ বিয়াৰ কথা সন্মুখলৈ আহে, সেই সময়তে ৰতন টাটাৰ আইতাকৰ বেমাৰৰ কাৰণে আইতাকে তেখেতক ইণ্ডিয়ালৈ মাতি পঠায়। ৰতন টাটাই তেতিয়া প্ৰস্তাৱ দিয়ে নিজৰ প্ৰিয়সীক যে তেখেতেও ৰতন টাটাৰ লগত ইণ্ডিয়াত আহি বিবাহত বহিব লাগে। কিন্তু সেই সময়ত ইণ্ডো চাইনা ৱাৰ চলি আছিলে, যাৰ কাৰণে তেখেতৰ প্ৰিয়সী ইণ্ডিয়া আহিবলৈ অপৰাগ হ'ল, যাৰ কাৰণে ৰতন টাটাৰ বিবাহ কেঞ্চেল হ'বলগীয়া হ'ল। কিন্তু ৰতন টাটা এক কথাৰ মানুহ, তেখেতে এবাৰ যি কয় আৰু সেয়া কৰি দেখুৱায়। গতিকে তেখেতে আৰু সেই স্মৃতিকে লৈ তেখেতে আজীৱন তেখেতে চলি থাকিল। আজি তেখেতৰ 92 বছৰ হৈছে। আমি তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। গ্ৰুপ অফ কোম্পানীজৰ কেইটামান উল্লেখযোগ্য এচিভমেণ্টছৰ কথা ক'ম।
2000 চনত তেওঁলোকে টাটা টিয়ে ইউকেৰ তেতলি টিক কিনি লৈছিলে 2001 চনত তেওঁলোকে টাটাই AIGৰ লগত আমেৰিকান ইণ্টাৰনেশ্যনেল গ্ৰুপৰ সৈতে তেওঁলোকে এলাই কৰি পেলাই তেওঁলোকে ইঞ্চুৰেঞ্চ সেক্টৰতো এন্ট্ৰি মাৰিছিলে যেটো আজিও অতি সুন্দৰভাৱে চলি আছে 2003 চনত টাটা কনসালটেন্সি নম্বৰ 1 সফটওয়্যাৰ কোম্পানী ইভেন ইন ইণ্ডিয়া এণ্ড UK টু এটা তেখেতে পোৱা এৱাৰ্ডছৰ বিষয়ে যাওঁ তেখেতে 2000 চনত পদ্মভূষণ আৰু 2008 চনত পদ্ম বিভূষণ অৰ্থাৎ ইণ্ডিয়াৰ থাৰ্ড হাইয়েষ্ট আৰু সেকেন্ড হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড তেখেতে গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ পৰা পাইছে তাৰোপৰি 2 ডিসেম্বৰ 2021 চনত আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতক অসম বৈভৱ উপাধিৰে তেখেতক সন্মানিত কৰিছিলে এতিয়া আমি এইটো আশা কৰোঁ ভাৰত চৰকাৰৰ ওচৰত যে তেখেতে অতি সোনকালে জীৱিত অৱস্থাতে ভাৰত ৰত্ন বঁটাৰে তেখেতে সন্মানিত হ'ব লাগে অসমত অলপতে ৰতন টাটাৰ নামটো খুবেই লোৱা গৈছিলে তাৰ কাৰণ আছিলে অসমত 7খনকৈ কেন্সাৰ হস্পিটেল তেখেতে উদ্বোধন কৰিবলৈ আহিছিল I dedicate my last years to help make Assam a state that recognizes and is recognized by all. Thank you very much. টাটা ট্ৰাষ্ট কেনেদৰে গঠন হ'ল টাটা কেন্সাৰ হস্পিটেলৰ সৈতে জড়িত এটা অতি সুন্দৰ কাহিনী আপোনালোকক এই মুহূৰ্তত মই ক'ম জামছেদজী টাটাই তেখেতৰ পিছত দৌৰাবজী টাটাক তেখেতে টাটা গ্ৰুপ অফ কোম্পানীজৰ তেখেতে চেয়াৰমেন পাতিছিলে দৌৰাবজী টাটাই মেহেৰবাইত বিয়া পাতিছিলে তেওঁলোকৰ মাজত প্ৰেমৰ অতি মধুৰ সম্পৰ্ক আছিলে যাৰ চিন স্বৰূপে দৌৰাবজী টাটাই মেহেৰবাই টাটাক কহিনুৰ ডায়মণ্ডতকৈ দুগুণ ডাঙৰ জুবলি ডায়মণ্ড বুলি এটা ডায়মণ্ড তেওঁ গিফ্ট কৰিছিলে যেটো আজিৰ দিনত দাম হৈছে 131 কোটি টকাতকৈও অধিক কিন্তু ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ যোৱাৰ লগে লগে টাটা কোম্পানীৰ যথেষ্ট পৰিমাণে ডাউন হৈছিলে বহু টকাৰ ঋণ হৈছিলে তেওঁলোকৰ কোম্পানী দেউলীয়া হ'বলৈ ধৰিছিলে সেই অৱস্থাত মেহেৰবাই টাটাই নিজৰ সম্পূৰ্ণ অলংকাৰ আৰু লগতে তেখেতক প্ৰেমৰ চিন স্বৰূপে দিয়া সেই জুবলি ডায়মণ্ডটোক তেখেতৰ গিৰেকৰ হাতত তুলি দিছিলে তেওঁ সেই হীৰা টুকুৰা বেংকত বন্ধকত থৈ পেলাই সেই টকাৰে এজন কোম্পানীটোৰ পৰা এজন কৰ্মচাৰীক তেওঁ যাব নিদিলে প্ৰত্যেকজন কৰ্মচাৰীকে তেওঁলোকক দৰমহা দিলে 1931 চনত দুৰ্ভাগ্যবশতঃ 50 ইয়াৰ্ছত তেখেতৰ পত্নী মেহেৰবাই টাটাৰ কেন্সাৰ ৰোগত মৃত্যুবৰণ কৰিব লগা হৈছিলে তেতিয়া তেওঁ দৌৰাবজী টাটা ট্ৰাষ্ট তেওঁ গঠন কৰিছিলে দৌৰাবজী টাটা ট্ৰাষ্টৰ অধীনত তেখেতে টাটা মেমৰিয়েল হস্পিটেল তেওঁলোকে স্থাপন কৰিছিলে যাত আজি 64,000 প্ৰতি বছৰে কেন্সাৰ পেচেণ্টে তাত ট্ৰিটমেণ্ট পায় য'ত 70% ট্ৰিটমেণ্ট বিনামূলীয়াকৈ কৰা যায় এয়া হৈছে প্ৰেমৰ নিদৰ্শন তাৰ এক বছৰ পিছত মেহেৰবাই টাটাৰ মৃত্যুৰ এক বছৰৰ পিছত দৌৰাবজী টাটাৰো মৃত্যু হয় আজি ৰতন টাটাই কলকাতা তিৰুপতি প্ৰয়াগৰাজ মেংলোৰ নাগালেণ্ড অসম উৰিষ্যাকে আদি কৰি প্ৰত্যেকখন ষ্টেটৰ লগতে তেওঁ টাটা মেমৰিয়েল হস্পিটেল তেওঁলোকে আজি স্থাপন কৰিছে আৰু ৰতন টাটাই নিজৰ ইনকামৰ নিজৰ কোম্পানীৰ ইনকামৰ টাটা কোম্পানীৰ ইনকামৰ 66% টকা তেওঁ দান কৰে চেৰিটিত দান কৰে আৰু এই চেৰিটিসমূহৰ ভিতৰত এডুকেশ্যন হেল্থ কেয়াৰ নিউট্ৰিশ্যন ৱাটাৰ কনজাৰভেশ্যন ডিজাষ্টাৰ ৰিলিফকে আদি কৰি প্ৰতিটো বিভাগতে টাটাই দান কৰি আহিছে আছে নহয় নো ওৱান হেজ বিকাম পুৰ বাই গিভিং অৰ্থাৎ দান কৰি কোনো মানুহ আজিলৈকে দুখীয়া হোৱা নাই দান কৰিলে মাথো পুণ্য হয় আৰু সেই কথাই প্ৰতিপন্নিত কৰিছে আজি ৰতন টাটাই তেওঁ আজি হয়তো ইণ্ডিয়াৰ লগতে গোটেই বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি শীৰ্ষত থাকিলেহেঁতেন কিন্তু তেখেতে নিজৰ ইনকামৰ 66% টকা দুখীয়াৰ কাৰণে দান কৰে চেৰিটিত দান কৰে এয়া হৈছে ৰতন টাটা তেখেত দীৰ্ঘায়ু হোক সেইটোৱে আশা কৰিলোঁ ধন্যবাদ জয় আই অসম জয় হিন্দ